दिनै चिरां जिल्ला सिङाव थानाय खासिकत्रा माइदांस्रि फोथाराव एबसु एनडिपिपि जयेन्ट एक्सन कमिटि फर बड'लेण्ड मुभमेन्टनि बानजायनायाव दिनै सुबुं गोमा हाबाफारि लादों। बे हाबाफारियाव लाख लाख सुबुंफोरा बेयाव नुजाथिदों। दिनै नुनो मोन्दों बे हाबाफारियाव बोराय बेन्थ' माखासे सुबुंफोरा बाहागो लानानै दिनै हाबाफारिखौ मेहेरगोनां खालामनाय नुदों। दिनै बेयाव माने लाख लाख सुबुंफोरा बाहागो लानानै दिनैनि हाबाफारिखौ रंगिना संगिना खालामदों होनना नुनो मोन्दों। बे समाव माखासे दैदेनगिरि बिथांमोननिफ्राय आरो लोगोसे बे हाबाफारियाव बाहागो लानाय बोराय बुरै बिथांमोन माखासे बाथ्राखौ मिथिलागासिनो। এই কাৰণেই কৈছোঁ এনাফ ইজ এনাফ, বহুত যথেষ্ট হ'ল যে জাষ্টিছ ডিলাইড ইজ ইকুৱেল টু জাষ্টিছ ডিনাইড। আমাক জাষ্টিছ লাগে বুলি আমি ইমান বছৰ চিঞৰিলোঁ, উই ৱান্ট ডেম'ক্ৰেচি, উই ৱান্ট জাষ্টিছ, উই ৱান্ট হিউমেন ৰাইট, উই ৱান্ট কনষ্টিটিউচনেল ৰাইট, এনেকুৱা শ্লোগানবিলাক দি পেলাই আমি অসম চৰকাৰ ভাৰত চৰকাৰক বহুত সময়ত বুজাবলৈ চেষ্টা কৰি আহিছোঁ যে আমাক ন্যায় লাগে, ইয়াতকৈ বেছি একো নালাগে। গতিকে আজি বিভিন্ন সময়ত চৰকাৰে যিবিলাক পলিচি লৈছে সেই পলিচিটো হাফ হাৰ্টেড পলিচি বুলি আমি ক'ব লাগিব, কাৰণ ফুল হাৰ্টেড কৰিলে গোটেই দেশখনৰ কাৰণে হ'ব লাগিছিলে। আপোনালোকে দেখিবলৈ পাইছে যে কিছুমানে বহুত জীৱন দি পেলাই তেজ দি পেলাই একো পোৱা নাই, কিছুমানে একো নেদি পেলাইও বহুত পাইছে। যে আজি ভাৰতত যদি চাবলৈ যায় তেলেংগানাতকৈ পুৰণা যদি দাবী আছে সেইটো বড়োলেণ্ড দাবী, যে বড়োলেণ্ড 1967 পৰা আৰম্ভ হৈছে, কিন্তু তেলেংগানা 1969 পৰা আৰম্ভ হৈছে। গতিকে আজি তেলেংগানাৰ সমস্যাটো যোৱা 2014 সমাধান কৰিলে, উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড়ৰ যিটো বড়োলেণ্ড ৰাজ্য বিচাৰা সেইটো সমাধান কৰিলে, আৰু একো নিবিচাৰি পেলাইও নালাগে বুলি কোৱাৰ স্বত্তেও আজি জম্মু কাশ্মীৰটো দুটা ভাগ কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰি গঠন কৰি দিলে। আৰু তাত হোম মিনিষ্টাৰ ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে পাকিস্তানৰ পৰা অহা যিটো সন্ত্ৰাসবাদ সেইটো বন্ধ কৰিব লাগিলে, কাশ্মীৰত শান্তি প্ৰতিষ্ঠা কৰিব লাগিলে, তাৰ নাগৰিকসকলক নিৰাপদ এটা জীৱন দিব লাগিলে, যে তাত মানে তেখেতসকলে পৰিৱৰ্তন কৰিবই লাগিব, আৰু তেখেতসকলে যিটো এৰেঞ্জমেণ্ট যিটো ব্যৱস্থা সেইটো চেঞ্জ কৰিবই লাগিব। চ' আজি চেঞ্জ কৰি পেলাই তেখেতসকলে ৰাষ্ট্ৰপতিৰ দ্বাৰা যিটো মানে কাম কৰিলে আৰ্টিকেল 371 দ্বাৰা, সেইটো আমি ৱেলকাম কৰিছোঁ। কাৰণ সেইটো তেখেতসকলে কোৱা যিটো মানে অৰ্থ আমি সেইটোৱে বুজিছোঁ, তেখেতসকলে কাশ্মীৰৰ স্বাৰ্থত কৰিছে। কাশ্মীৰ স্বাৰ্থ মানে কাশ্মীৰৰ নাগৰিকৰ স্বাৰ্থত কৰিছে। গতিকে আজি লাডাখ এটা ইউনিয়ন টেৰিটৰি হ'ল, যি অঞ্চলত নেকি মানুহৰ জীৱনটো অতি কঠিন হয়, সেই অঞ্চলত ইউনিয়ন টেৰিটৰি হোৱাৰ কাৰণে তাত যিখিনি পপুলেশ্যন আছে তেখেতসকলে ডাইৰেক্ট ভাৰত চৰকাৰৰ মানে তত্বাৱধানত তেখেতসকলে থাকিব, আৰু যিখিনি মানে সা সুবিধা সাংবিধানিক অধিকাৰ আইনগত যিবিলাক পাব লাগে সেইবিলাক তেখেতসকলে পাবলৈ সক্ষম হ'ব। গতিকে এই দুটা কামেই ভাল কথা হৈছে। আৰু আনটো তেখেতসকলে কৈছে যে স্বাধীনতাৰ 72 বছৰত যিবিলাক উন্নয়নৰ কাম কৰ্চ হৈ আছে, ভাল ভাল স্কিম ভাৰত চৰকাৰে দিয়ে, পইচা দিয়ে, সেইবিলাক তাৰমানে নাগৰিকৰ ওচৰলৈ গৈ নাপায়। তো সেইকাৰণে ব্যৱস্থাটো সলনি কৰি পেলাই তাতে উন্নয়ন আনিব বিচাৰিছে ভাৰত চৰকাৰে, এইটো আমি ৱেলকাম কৰিছোঁ। কিন্তু এট দি চেম টাইম সেইটো গোটেই ভাৰতৰ কাৰণে